হাই গাইস, মোৰ এটা আধুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালো। আৰু আজি ভিডিঅ'টো হ'ব যাই আছে কি এটা লগৰ মাজতে কেনেকুৱা কি আমি লগ হলি কেনেকুৱা কি কৰো, এই ভিডিঅ'টো মানে এটা আপোনালোকক দুখাৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু অলপ যাই থাকক। এই ফুটপাতে বনাব লাগে, এই বঢ়িয়া আছে। ক'ত আহিছা? শ্বিলং। শ্বিলঙত আহিছা নেকি? এটা সাগৰটো ঢুকাই দিয়া। শ্বিলঙৰ সাগৰ নেকি? এটা সাগৰ আমাৰ ইবাগে সাগৰ চাগৰ নাই না, আমি আৰু বাৰ ব্ৰহ্মপুত্ৰকে সাগৰ বুলি ভাবো। হয় নেকি? আমি এতিয়া ক'ত গৈছো? আমি শ্বিলঙৰ শস্য আছে শ্বিলঙৰ কলবাগানৰ ভিতৰত। এইটো কাই এইটো যিটো আন্ধাৰত দেখা নাপায়, দেখা পাই নাই সঁচাকে। এই মানে কি অলপমান টচ টচ মাৰিলে হেৰিক দেখা পায়। ক্লাছটো জ্বলে দেখ, কলৰ মাজে মাজে যাই আছে একদম বেলেগ জেগাত লৈ দিয়ে একদম। এইখিনি ঠাইখিনিৰ নামটো কি? আন্ধাৰৰ ৰজা হবা। ই কিন্তু কলা ভাবৰে চলটোৰ, কিন্তু গানটো একদম বগা টাইপত গাই দে। এই নহয় অন্তৰখন অন্তৰখন চাফা মানে একদম ব্লেক এণ্ড হোৱাইট মিলি গেছি। গাইছ এইটো চাও দেখছে না, এইটো ব্ৰহ্মপুত্ৰ, এইটো আমাৰ লাইগাৰ কাশ্যপ। কাশ্যপ ক'ত আহিছা তই? চাবি এতে ৰাছেল ভাইবা আহিব, ৰাছেল ভাইবা। আৰু এই হেক্টৰ দেখছে না, এই চাবা এই আড্ডা, মনসাগৰৰ আড্ডাটো দেখছে। এইয়া জীৱন আমাৰ কি, এইটো ব্ৰহ্মপুত্ৰ দেখছা, এইটো ব্ৰহ্মপুত্ৰ না, এইখিনি বাকী এইটো মই এইটো আপোনালোকক ভিউ দেখুৱাম ৰচোন, ভালকে চাই থাক। জাগা চাওক গাইছ, মানে আৰু উপায় নাই। ৰাছেল ভাইভাৰৰ এটা অলপমান ভয় লাগি আছে, কাৰণ এমাখা জেগাত থাকিব পাৰে না, কিন্তু চাই থাকক ভিডিঅ'টো। চক্ৰদা এইয়া এতিয়া চাবি ৰাছেল ভাইভাৰ আছে। ৰাছেল ভাইভাৰ নাই, এতিয়া খেতি পথাৰ আমাৰ কি ধুনীয়া সেউজীয়া পৰিৱেশ। সাৰপ্ৰাইজ দিম নেকি? কি সাৰপ্ৰাইজ দি আছো। এইটো মানুহটো ভাল লগা আমাৰ খেতিয়ক, মোৰ বিৰাট পাৰ্টনাৰ। তাৰ মানে এনে মানুহটোৰ এটা বিশেষ গুণ কি জানা নাই? কি? বিৰাট ধুনীয়া নামৰ গীত গায়। এটা হৈ যায়, এটা হৈ যায়, জয়দেৱৰ গানটো হৈ যায় নহ'লে মই দিছিলো এটা বিশেষকে জয়দেৱৰ গানটোৰ চুপাৰ, তাৰমানে চুপাৰ গায়। কি ক লগা অলপ দে, অলপ দাদা গাই দি নহ'লে চাংগেচোন আকৌ নহয় দে, এই বাঢ়ি দে, এই বাঢ়ি দে। পানী কি কি কৰিলা? ক্ষতি কৰিলা? কি কি খেতি নষ্ট হ'ল? বিকবাই নাপালো, এই জ্বালা বিকবাই নাপালো, বাঙিনাও বিকবাই নাপালো, সেই চব ধ্বংস, চব ধ্বংস। এতিয়া এই ভেন্দি খিনি আছে, ভেন্দি খিনি লাগা নালাগে। গান নলয় গেছি দিয়া মুখেদি, দুখৰ গান অলপ নহয়, গান নলাই না। গানটো মাৰিম দে ইমান নহয়, চলটো দে নহয় দে, এটা দি আকৌ নহয় দিছো। বঢ়িয়া মানুহ চাব দে, মানুহ ৰখি আছে অলপ বঢ়িয়া অলপ হলি হ'ব। দুই লাইন। কোন তুমি ৰূপৱতী বনৰে মাজত, অকলশৰে বহি আছা বিষৰ তলত। বনৰ মাজত কোনো নাই, তুমি আৰু মই, লাজ লজ্জাই এৰি তুমি আহাই আগুৱাই। ৰাতিৰ এন্ধাৰে দিও কাকনি চিনিলে, জ্ঞান পাই জয়দেৱে সুধিতে লাগিলে। কি ক'লা? এইটো দেখা নাই আন্ধাৰৰ ৰজা, মানে এটা এনেকুৱা গান গাব আজি না, এইটো জানে গান গাব অলপ চলপ। আমাৰ গায়ক মানুহক অলপ হৃদয়খন বগা, হৃদয়খন বগা। আৰু হেৰি কি বুলি কয়, কুলচিত নিকিনে মোক যে দিছিলি, গতিকে আজি আছে আচল গায়ক। তাকেতো আপোনালোকে চাওক, এই আচল গায়ক এটা মাৰ। আমি গায়ক নহয়, আমি গান গাই ভাল পাওঁ। তাকেতো সেইটো গান গাই ভাল পা, তোক কি বুলি কয়? গায়ক বুলিয়ে কয়, হয় না? সৰু সুৰা। তাৰে মাজতে আৰু এটা গান গাব চক্ৰদাই, সেইদিনা যে গাইছিল গাইছ পাহাৰৰ। বঢ়িয়া দে, বঢ়িয়া। সেইদিনা যে গাইছিল ধুনীয়া হৈছে সেইদিনা গানটো। আজি ব্ৰহ্মপুত্ৰক চাই লৈ গা। মই দুটা লাইন গাম হা, দুটা লাইন।
ফোনটো উঠালো আগতে এই পাচ্ছি দে হ'ব দে হচি দে ও দুটা লাইন জিৰি জিৰি নিজ ৰাতি হৈ বব খোজো হৃদয়লে হৈ কাৰোবাৰ মৰমৰে হৈ এসাগৰ ভাল পোৱালৈ জিৰি জিৰি নিজ ৰাতি হৈ এতিয়া ডাঙৰ কথাটো কি জানা নাই বাকী নাজানা নহয় নাজানা নহয় গানটো আমাৰ দুটা গৌতম আৰু মোৰ ব্ৰেণ্ড নিউ গান বাকীখিনি লেখাই নাই লিখিম মানে 2 লাইন ৰাখিলে সেই 2 লাইনে গালি এইখিনি একদম নতুন গান আহি আছে বাকীখিনি দিয়ক গাইস কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি একবাৰ জনাবা আৰু আছে নতুন চাওক গাইস কবিতা লগা মোৰ সপোন কাহিনীবোৰ বুজানে তুমি নুবুজা মোৰ হিয়াৰ ভাল পোৱাবোৰ তুমি মৰম মোৰ বুকু হিয়াৰ ভাল পোৱাবোৰ তুমি সপোন দুচকুৰ মিঠাই মোৰ বুকুৰ ও সুন্তৰা তুমি মোৰ বগিতৰা ও সুন্তৰা তুমি মোৰ নাজিতৰা ও সুন্তৰা তুমি আকাশী তৰা কবিতা কবিতা লগা মোৰ সপোন কাহিনীবোৰ আহিয়ে আছে ব্ৰেণ্ড নিউ গৰমে গৰমে কামিং সুন গাইস কেনেকুৱা হৈছে আল্লাহক জনাবা আৰু কেনেকুৱা হ'ব গানটো পাছলৈ মজা লাগছি শুনি কিনে ভাল লাগছি যেটুকে হয় না দাদা কেনেকুৱা হৈছে কচোন গানকেইটা ভাল হৈছে না ই চলটো মানে ভালে গায় কিন্তু কেমেৰাৰ আগত কিয়া বা লাইজ কৰে কিছু আৰু লাইজ কৰে এনে চাই আপোনালোকে শুনকচোন এনে যাই আছে মই মনে মনে ভিডিঅ'টো কৰি আছো অলপ গানটো শুনক চাওক গাইছ কিমান ভালকে গানটো গাইছে কিন্তু মই মনে মনে কৰি থকাৰ কাৰণে গম পা নাই ই কেমেৰা কৰা কিন্তু হেৰি ই এনেকে গান গালি মানে মজা মজা গান গায় এই আমি শুনি থাকো না এনেকুৱাকে গান বলক ভিডিঅ'টো চাই থাকক এইয়া এইয়া ও তো আন্ধাৰচোন দেখাই নাপায় ও ইয়াচোন আপা তকৰা ভাল হৈছে হিন্দু গানটো ভাল হৈছে জিৰি জিৰি হা মজা আছে আমি ৰিলিজ কেতিয়া হ'ব এইটো মেনশ্যন কৰি দিব পাৰিবি নেকি ৰিলিজটো এতিয়া মেনশ্যন কৰিব নাযাব মানে গান মানে কেইমাহ লাগব তো গানটো যেতিয়া গেলে কমপ্লিট হয় আৰু একমাহত আমি নহ'লে শুনা পাম আৰু একমাহত কাৰণ মানে হেৰি এতিয়া 2 লাইন হৈ আছে স্থায়ীটো স্থায়ীটোৰ পিছত আৰু বাকী অন্তৰাখিনি ৰাখিব আছে এইখিনি যে জাগা আমি প্ৰথমতে যে ক'লো শ্বিলং বুলিয়ে কম না আমি কাৰণ যাই বা নাই শ্বিলং বিলং হয় না শ্বিলঙে আৰু ইয়াৰ পৰা গোৱা ফিল আহিব বিচ এই এত উমানন্দ দেখা নাই এটো যে মই জুম কৰি দিছো আপোনালোকে চাওক এত উমানন্দ এটো হয় জানো ফেৰী ঘাট এই হেৰি মাজুলীৰ ফেৰী ঘাট মাজুলীৰ ফেৰী ঘাট না চাগে তাতে জাহাজ থাকে এখানে খুদ বুদ্ধি বুলি কয় না আমাৰ এই গুলু আৰু মোৰ গৌতম আৰু মোৰ দুটাৰে এই এনেকুৱা পৰিৱেশত যেতিয়া দুটা যাই থাকো বাইক লৈ তেতিয়া কিবা কিবি গান এনে মোৰ আৰু এনেকুৱা গান হয় না নহয় নাজানো মোৰ আৰু যে এনেকুৱা ফিলিঙত যে আৰু এটা বেলেগ কৰিবাৰ মন যায় মাংস খাবৰ মন যায় ইয়া পাৰ্টি হয় কি না মাংস এনেকুৱা জায়গাত আহি কিনে ধৰ কথা মই যে গাহৰি ভাল পাওঁ দে মই গাহৰি বেমি মই ইয়াতে গাহৰি চাহৰি বনাই কিনে পুৰা খাই দিব মন যায় আৰু লগৰ লগত ভাল লাগে নে নাই এটা এই চা আপোনালোকক মই কওঁ এই ফেৰী এই চা উঠি দিম নেকি একবাৰ উঠিম নেকি মই ধৰি আছো আহ উঠা না যাই একো নহয় নাযায় কিবা এটা ফিলিং মজা লাগে না একদম আৰু চকৰা একদম মজা আৰু আপোনালোকে উপভোগ কৰিব পাৰে মানে মোৰ দৃশ্যটো এইয়া বেক সাইডটো কেনেকুৱা লাগছে এই সানসেট বাকি গুলো এনা বগা মানুহ এটা হাতত কেলে চিনি হেবছি ও এতে কিন্তু এটা কথা
পিছফালে সূৰ্যটো আছে এতিয়া বগা মানুহক কলাই দেখি এটা কথা বগা মানুহ কলা দেখি কিন্তু ইক আৰু আন্ধাৰত দেখাই নাপা লক্ষী পূজাৰ দিনা ই কলা কাপোৰ পিন্ধে কিনে আটা চুৰ কৰিব খেদাম চাং ৰ ভাই হেৰি সুধো আমাৰ ভিউৱাৰ্ছ খিনি সুধছোন দেখা পাইছি নে নাই মানুহ কেইটা আছে অলপমান বগা ই মোতকৈ কলা ইক দেখা পাইছা না মোক দেখা পাইছা কমেন্ট কৰি জনাবচোন মানুহ কেইটা আছে উঠলি হল তাতে মানুহ কেইটা আছে এটো জানাবা আৰু আমাৰ দৰটা কাক দেখা পাইছি সংকাল দিয়ে তো চাবি ও হাত দুখান মেললি ও অলপ ভাল দেখবো এটো পোস্ট আছে না এই চাওচোন এটো বুম গায়ক মিউজিচিয়ান মেন ইয়ো মাৰত টানি অন্তৰা লাগে আপা কিবা গুৱা চুৱাৰ ফিলিং লৈ আছে নেকি কি গান তোৰ গান গা সৰি কো ঐ নাঙক লৈ কিবা গান আছে না মিউজিক গানটো শুনি ভালে লাগছি কিন্তু অলপ শিয়ালে হোৱা দিয়া নাপায় দে আৰু পা আপি চলি মাখাই যে এনেকে দেহটো দিনা এটা কথা কওঁ কিন্তু আমাৰ ইয়াতে বহুতখিনি ভাবিব পৰা বস্তু আছে ন সেইটো এটা আইলেণ্ড ডুবাই আইলেণ্ডটো হয় নে নহয় সেইটো উমানন্দটো কোনে আগে দিয়ে সেইটো উমানন্দটো হয় না একেইখন আমাৰ জাহাজ হয় না সেইটো আপা এইটো চক্ৰদা এইটো মই সেই এই চাচোন এই চাচোন এই পেমৰু এইটো ঐ দেখা পাছি ঐ ষ্টেৰিং ঐ এইটো পাৱাৰ ষ্টেৰিঙতকৈ ওপৰত গম পাইছা নাই তই এলাক নিজে চাচোন ভাব পানীত কাটে পাৱাৰ ষ্টেৰিঙতকৈ পাৰো এই ইয়াক চাচোন না এই বগা নহয় দৈ জামান কি মোচা গাইজ ভিডিঅ'টো চাই কেনে পালে এলাক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা আৰে বাই বাই আজিলৈ টাটা